হিং ঘটনাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘটনাৰ লগত জড়িত বিশেষ সম্প্ৰদায়ৰ লোক ঘটনাৰে জড়িত এজন যুৱক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আন দুজন যুৱকৰ নাম আপোনালোকে শীঘ্ৰেই গম পাব এখন মটৰচাইকেলত উঠি আহিছিল আন দুজন যুৱক ঠিঙত এনে ধৰণৰ ঘটনা প্ৰথম নহয় ঘটনা ঘটি থাকে এনে ধৰণৰ ঠাইত খিলঞ্জীয়া সদায় শংকিত হৈ থাকে লোকসভা নিৰ্বাচনৰ পাছত অসমত এয়া 23 নম্বৰটো ঘটনা আটাইকেইটা ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক নিৰ্বাচনৰ পাছতে উৎসাহ লাভ কৰিছে এনে সম্প্ৰদায়ৰ লোকে এনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব অসম আৰক্ষীক মূৰ ফালৰ পৰা দিয়া হৈছে কঠোৰ নিৰ্দেশ ঘটনাস্থলীলৈ মন্ত্ৰী পীযুষ হাজৰিকাক যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী নামনি মধ্য অসমত খিলঞ্জীয়া মানুহে ভয়ত দিন পাৰ কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহে যিমানে এই কথাবোৰ বুজিব সিমানেই ভাল আইনগত হিচাপে যি ব্যৱস্থা ল'ব লাগে সেয়া মই ল'ম মুখ্যমন্ত্ৰী কি কৈছিল এই সন্দৰ্ভত শুনাই লৈছো লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে তাৰপিছত এটা ঘটনা কৰি আছে আমি টাফ একশ্যন ল'ম এতিয়া মই DGPক পঠাইছোঁ দিনলৈকে উইল টেক টাফেষ্ট পচিবল একশ্যন পীযুষ হাজৰিকাক মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জেগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই চেনচিটিভ হওঁ যে এই জেগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই চেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাম এজনকতো এৰেষ্ট কৰা হৈছে বাকী দুজনৰ নাম আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছে কিন্তু ঢিঙত এইটো ঘটনা এইটো ক্লাছ স্প্ৰে গেম হৈছে আৰু হৈয়ে থাকে যি জেগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জেগাত আমাৰ মানুহবিলাক সদায় সমস্যা কিন্তু আনফৰ্চুনেটলি যিবিলাক জেগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰিব কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দী ভাষী কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহেতো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে ডেট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা চৰকাৰে পদক্ষেপ লৈ আছে চৰকাৰে পদক্ষেপ লৈ থাকিব কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব ঘটনাৰ পিছতহে চৰকাৰে গম পায় নিউজ এক্স ৰিপৰ্ট news24.com লাইভ